নমস্কাৰ বন্ধুসকল, জ্যোতিৰাজ কাশ্যপ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই গৈ আছোঁ, ক'ত যাম নাজানো, কিন্তু ভিডিঅ'বিলাক দেখাই থাকিম য'ত য'ত যাওঁ। 4 তাৰিখৰ ভিডিঅ'টো আৰু মই ৰেডি হৈ গ'লোঁ। খেলখন আধা চোৱাক কৰি গ'লোঁ মধুকুচি, আৰু মধুকুচিত গৈ গণেশ বাবাক দেখিলোঁ মাজ ৰাস্তাত। বহুত ভাল লাগিল, গতিকে ভিডিঅ'টো কৰি আনিলোঁ। মোৰ কাষত আছে এটা নদী, এইটো পুঠিমাৰী নদী বুলি কয়। আৰু এইখিনি বহুত ভাল লাগে জেগাখিনি। মাথাউৰিৰ ওপৰত আছোঁ, আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ নদীটো। ইমান ভাল লাগে নদীটো, আৰু ভাল লাগে। আৰু নদীটোৰ কাষত আমি যেতিয়া সৰু আছিলোঁ, ক্লাছ 9-10ত পঢ়ি আছিলোঁ, তেতিয়া আমি ঝাও বন কাটিব আহিছিলোঁ সৰস্বতী পূজাৰ মণ্ডপৰ কাৰণে। তো চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। সেইবিলাক যে আছে, মই জুম কৰি দেখাই দিছোঁ, সেইবিলাক যে আছে সেইবিলাক হ'ল ঝাও বন। আৰু এনেকৈ আমি কাটিব আহিছিলোঁ। এই ৰাতিপুৱা আন্ধাৰে পোহৰে আহিছিলোঁ সেইবিলাক কাটিবৰ কাৰণে। গতিকে চাওক, নদীটো ইমান ধুনীয়া লাগে। আৰু মোৰ লগত আছে জিন্তু। আৰু এনেকৈ আহিলোঁ, আমি আলহী খাব আহিলোঁ বিহু বুলি। আৰু ভাল লাগিল আহি, অলপ ফুৰিলোঁ। চাওক ভিডিঅ'টো, এনজয় কৰক আৰু বিন্দাছ। এইফালে পূৰা জংঘলৰ মাজে মাজে আহিছোঁ, আৰু এনেকৈ নদীটো দেখাই আছোঁ আপোনালোকক। এনেকৈ আমি মেজি জ্বলোৱা কামো সমাপ্ত কৰিলোঁ, আৰু চাই থাকিব কি কি হৈ থাকে।
দিনটোৰ শেষত আমি বৰ্তমান সোমাই আছো সদায় গাঁৱৰ পৰা জিলিকি গৈহে চহৰমুখী হয় তেখেতে উদাহৰণ দিছে আমি অন্য অন্য দিশত পিছ পৰি থাকোঁ এইবোৰ দিশ সঁচাই আমি আজি মৰ্মাহত হৈ আমি উপলব্ধি কৰিব লগা বৰ্তমান খেলা আৰম্ভ হ'ল আৰু খেলা আৰম্ভ হোৱাৰ বাবে আৰম্ভণি কৰাৰ বাবে পতাকা ফুটাইছে আৰু কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব বন্ধুসকল এটাই দুখ লাগিল খেলখন আৰম্ভ হোৱাৰ আগতে ইমান কুঁৱলী দিছে নহয় একো দেখা নোপোৱা হৈ গৈছে বহুত পিছত খেলখন আৰম্ভ কৰিব লগা হ'ল তাৰ বাবে বহুত বেয়া লাগিছে অলপ সময় বাট চোৱাৰ পিছত কুঁৱলী কমিল আৰু খেলখন আৰম্ভ কৰিলে